সুপ্ৰভাত বন্ধু। এই যে মই চোতালতে খোজকাঢ়ি আছোঁ, মইতো আপোনাৰ সেই ৰাস্তা পদূলিলৈকো ওলাই যাব পাৰোঁ বা কোনোবা এখন খেলপথাৰলৈকো ওলাই যাব খোজকাঢ়িবৰ বাবে, কিন্তু কিয় নাযাওঁ জানেই বা কিয় যোৱা নাই? মোৰ ভীষণ লাজ লাগে। খোজকাঢ়িবলৈ যাবৰ বাবেনো মানুহৰ লাজ লাগেনে বাৰু? কোনোবাই কিবা দাই ধৰিব, জগৰ ধৰিব নেকি বাৰু? এইটোতো একো নাই। গতিকে কথা হ'ল এই যে পুৱা শুই উঠি খোজকাঢ়িবলৈ যাবলৈকো যদি মোৰ এলাহ লাগে বা সেইখিনি যাবলৈকো সংকোচ লাগে, এই কেতিয়াবা মোৰ সেই নিয়মীয়াকৈ খোজ কঢ়াটোত মোৰ এটা জতি পৰিব পাৰে। গতিকে সেইটো কাৰণে কি কৰিছোঁ, মই লাজ পাবলৈকো নাই, সংকোচ কৰিবলৈকো নাই, হেলা কৰিবলৈকো নাই। পুৱা শুই উঠি নিজৰ চোতালতে, এই চোতালতে মই ঘূৰি আছোঁ, মাত্ৰ 30 ফুট জেগাত মই 130 বাৰ শুই উঠি এইখিনিতে মই মানে পাইচাৰি কৰি থাকোঁ। এনেকৈ পাইচাৰি কৰি থাকোঁতে মই এটা হিচাপ কৰিলোঁ, 130 পাকত 30 ফুট জেগা মই ঘূৰোঁতে মোৰ 20 মিনিট সময় যায়। গতিকে 20 মিনিটত মই চিন্তা কৰিছোঁ, 20 মিনিটত মোৰ এটা যথেষ্ট এটা সময়, একেটা গতিতে গৈ থাকোঁ মই। গতিকে কাৰোবাৰ যদি মোৰ দৰে ঘৰৰ পৰা পদূলিলৈ গৈ 2 কিলোমিটাৰ বা 1 কিলোমিটাৰেই হওক খোজকাঢ়িবলৈ যদি অন্ততঃ সংকোচ বা হেলা বা লাজ ভাৱ এটা আহে, তেনেহ'লে নিজৰ চোতালতে বৰ ধুনীয়াকৈ অকলশৰে আপুনি যিকোনো ঘৰুৱা পোছাকতে, খালী গাই হওক বা যেনেকৈ নহওক, আপোনাৰ গামোচা পিন্ধি আছে বা ঘৰুৱা আপোনাৰ মহিলাসকলে ঘৰুৱা মানে পোছাকতে আছে, মানে সকলোৱে ধুনীয়াকৈ খোজকাঢ়িব পাৰে। গতিকে এয়া চাওক, মই এইকণ জেগা 30 ফুট, এই 30 ফুট জেগাতে মই পুৱা সদায় খোজকাঢ়োঁ। গতিকে সুপ্ৰভাত জনাই আপোনাক সবকো ক'লোঁ যে খোজ কঢ়াটো কিমান ভাল কথা, সেইটো আমি নাজানো, কিন্তু ডাক্তৰসকলে, চিকিৎসকসকলে সকলোকে সদায় কেনেকৈ সোঁৱৰাইছে যে আপুনি খোজ কাঢ়ক, নদীত সাঁতোৰক বা পুখুৰীত সাঁতোৰক। যে এই যে শাৰীৰিক ব্যায়ামটো, ই এটাতো ব্যায়ামেই হ'ব, খোজ কঢ়াটো এটা ব্যায়াম। গতিকে আপোনাক সকলোৱে ৰাস্তালৈ যাবলৈ যদি অসুবিধা পায়, ঘৰতে চোতালতে অন্ততঃ এখন আপোনাৰ 120 পাক, 130 পাক বা 80 পাক এনেকৈ হ'লে আপোনালোকে ঘূৰক। ধন্যবাদ থাকিল।